নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভাল চাগে, নহয় জানো? মোৰো খবৰ বহুতে ভাল। আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। আজি ভাবিলোঁ জুইত বনাই খাম, আৰু এফালে চব কেৰাহী আৰু তেল পাতি থৈছোঁ জুইত, আৰু এইফালে চব পিঁয়াজ আৰু আদা নহৰু খুন্দি থোৱা, এফালে আছে ধনিয়া আৰু আলু, আৰু এইফালে চব মেইন মাংস আৰু মছলাখিনি পানীত গুলি থৈছোঁ। তাৰপিছত এইফালে এতিয়া কেৰাহীখন গৰম হৈ গ'ল। এতিয়া কেৰাহীখনত দি দিম ধুনীয়াকৈ পিঁয়াজ। এতিয়া পিঁয়াজখিনি অলপ মানে নৰ্মেল যেনেকৈ বনায় আৰু তেনেকৈ বনাম। তথাপিও ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। যদি ভাল লাগে লাইক এটা কৰি দিব, দেন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে। তো এতিয়া চাব পাৰে, এইফালে চাওক মই একেবাৰে মানে বনি আছে, আৰু এতিয়া এইফালে চাওক টেঙা গছৰ তলত মানে জুই খোৱা আছে টেঙা গছৰ তলত। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। আৰু এইফালে হালধি দি দিলোঁ, আৰু এইফালে দি দিলোঁ নিমখ, আৰু এইফালে চব মছলাৰ পানীখিনি মানে মছলা গুলি থোৱা পানীখিনি ইয়াতে দি দিম। তাৰপাছতে এইফালে চব এতিয়া সিজি আছে ধুনীয়াকৈ, এতিয়া গোন্ধটো মানে বহুত মজা আহিছে। আৰু এইফালে চব আদা নহৰু পেষ্ট অকণমান দিছোঁ, তাৰে আধা দিছোঁ, আধা পিছত দিম, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া এইখিনি ধুনীয়াকৈ সিজাৰ পাছতে মাংসখিনি দি দিম, অকণমান দেৰিকৈ দিম। এতিয়া মাংসখিনি ইয়াতে দি দিম, আৰু এতিয়া মাংসখিনি ইয়াত দি দিয়াৰ পিছতে অকণমান এনেকৈ হাতাই দি আৰু মছলাখিনিৰ লগত মিক্স কৰি দিম, মানে মছলা আৰু পিঁয়াজৰ লগত এনেকৈ মিক্স কৰি দিম। আৰু জুইকুৰা দেখিছে নহয়, দপদপকৈ জ্বলি আছে। আৰু জুইকুৰা মানে ঠাণ্ডা দিনত জুই ফুৱাই ভাল লাগে, আৰু কোনে কোনে ঠাণ্ডা দিনত জুই ফুৱাই ক'বচোন কমেণ্ট কৰি। এতিয়া ঢাকনি দি থৈ দিম, আৰু ঢাকনিখন যে কাঢ়ি দেই। আৰু এইফালে চব ঢাকনি তুলি আলু দি দিছোঁ মাংসখিনি অলপ সিজাৰ পিছতে। আকৌ ঢাকনটো দি এনেকৈ থৈ দিম, আৰু এতিয়া সিজি থাকক। আৰু এইফালে চক লাগি নধৰিবলৈ তলত চিকুটকণ পানী অকণমান দি দিছোঁ। আৰু এতিয়া চক সিজিলে, আৰু মাংসটো এতিয়া সিজাৰ পাছত এইফালে চক উঠনি যে কৈছিলোঁ আদা নহৰু অলপ দিলোঁ বুলি, সেইখিনি এতিয়া দি দিলোঁ। বাকী থকাখিনি ইয়াতে দি কিনে এনেকৈ হৈ গ'ল। এতিয়া খাবলৈ কাৰণে ৰেডি হৈ গ'ল। তো এতিয়া অকণমান দেৰি আৰু এনেই ভাপতে মানে গাপতে সিজিবলৈ ঢাকনিখন এনেকৈ দি থৈ দিছোঁ। আৰু এইফালে চক ধনিয়া পাত দি ইয়াত কি ধুনীয়া কালাৰ উঠিছে। তো কেনেকুৱা পালে জনাব, বাই বাই।